खुलुमबाय इनसाइडेनि बर'आव आं मिथु बर'। सोलोंथाइ बिथिंखौ जौगाहोनायनि दाबिजों बुधबारखालि तामुलपुराव एबिएमसुनि धरना। बाक्सा जिल्लानि तामुलपुर महकुमानि सदर थावनि घग्रा सकआव एबिएमसुनि माखासे मावथि सोद्रोमाफोरा बाहागो लानानै 2 घन्टानि धरनाखौ जाफुंसार खालामो। मख'नो गोनांदि धरनानि समाव एबिएमसुनि दैदेनगिरि आरो माखासे सोद्रोमाफोरा तामुलपुर हालामाव सोलोंथाइनि थासारिखौ जौगा थाखोनि खालामनो नांगौ होनना दाबि खालामो। बुधबारखालि फुंनि 11 रिंगानिफ्राय सानजौफुनि 1 रिंगासिम जानाय धरनानि गेजेरजों एबिएमसुनि दैदेनगिरि सोद्रोमाफोरा सोलोंथाइ मन्त्रि हाय हाय, बिटिआर सरकार हाय हाय, सोलोंथाइनि मोनथायखौ थि खालाम, बिटिसि खुंथाय हाय हाय, आसाम सरकार हाय हाय, फरायसाफोरनि अनजिमाखौ नायनानै नांगौ बायदि फोरोंगिरिफोरनि थिसनथाइ होनांगौ होनना तामुलपुर हालामनि अख्रां गोमसारहोयो। गुबुन फारसेथिं बे धरनानि गेजेरजोंनो एबिएमसुनि गाहाय नेहाथारि टाइसन हुसेना खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। तामुलपुर जिल्ला एबिएमसुए तामुलपुर महकुमार महाविद्यालय और उच्चतर माध्यमिक विद्यालयসমূहत नामभर्তিৰ বাবে আসনৰ সংখ্যা বৃদ্ধি, तामुलपुर महकुमात प्राथमिक विद्यालयসমূहत ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ দাবী আৰু বিশেষকৈ সংখ্যালঘু প্ৰধান অঞ্চলসমূহত উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ দাবীত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী তামুলপুৰ মহকুমা সদৰ মাজমজিয়াত গ্ৰহণ কৰিছে। এই কাৰ্যসূচীত আমি তামুলপুৰ জিলা এবিএমসুৰ সৈতে কেন্দ্ৰীয় এবিএমসুৰ প্ৰতিনিধি দলে আমি ইয়াত অংশগ্ৰহণ কৰিছোঁ। আপোনালোক আটাই দেখিছে যে তামুলপুৰ মহকুমাত আজিৰ তাৰিখত চৰকাৰে যি গ্ৰহণ কৰা বিকল্প মূল্যায়ন পদ্ধতিৰ কাৰণে এইবেলি উচ্চতৰ মাধ্যমিক আৰু বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হাৰ বৃদ্ধি পাইছে, যাৰ ফলশ্ৰুতিত কিন্তু এই তামুলপুৰ মহকুমাত থকা যিখিনি মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেই বিদ্যালয়সমূহত সীমিত আসনৰ কাৰণে নামভৰ্তিৰ ক্ষেত্ৰত বিভিন্ন জটিলতাৰ সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু আজিৰ তাৰিখলৈকেও কেইবা শতাধিক তামুলপুৰ মহকুমাৰ স্থানীয় ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিব পৰা নাই আৰু চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ বিকল্প ব্যৱস্থা কিন্তু ক্ষেত্ৰত স্থিতি কিন্তু স্পষ্ট কৰা নাই। ইতিমধ্যে আমি আজি কিছুদিন আগতে বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ, তেখেতক স্মাৰকপত্ৰ কেন্দ্ৰীয়ভাৱে আমি প্ৰদান কৰিছিলোঁ, কিন্তু এই স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো কিন্তু শিক্ষা বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলশ্ৰুতিত আমি জিলাই জিলাই মহকুমাই মহকুমাই আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী তামুলপুৰ মহকুমাত গ্ৰহণ কৰিছোঁ। এই আন্দোলন কাৰ্যসূচীৰ জৰিয়তে এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে তামুলপুৰ মহকুমাৰ যিখিনি মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে প্ৰতিটো মহাবিদ্যালয় শিক্ষা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিখিনি ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব পৰা নাই এই নামভৰ্তিৰ কাৰণে আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। তদুপৰি আপোনালোক আটাই জানে যে তামুলপুৰ মহকুমাটোত আজিৰ তাৰিখতে ইমান বহুকেইখন প্ৰাথমিক বিদ্যালয় আছে যিবিলাক প্ৰাথমিক বিদ্যালয়ত আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই। এই তামুলপুৰ মহকুমাৰ আশে পাশে এনেকুৱা প্ৰাথমিক বিদ্যালয় আছে যি বিদ্যালয়ত 300 জন ছাত্ৰ ছাত্ৰী আছে কিন্তু শিক্ষক আছে এজন। তেনেকুৱা প্ৰায় 22খন বিদ্যালয়ৰ তালিকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা শিক্ষকৰ সংখ্যা আমি এই স্মাৰকপত্ৰত উল্লেখ কৰিছোঁ। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিম, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়ালৈ প্ৰেৰণ কৰিম। আজি আপোনালোকৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ, আজি 21 শতিকাত মানুহে মংগল গ্ৰহলৈ গৈ ঘৰ সজাৰ চেষ্টা কৰি আছে, কিন্তু আজি তামুলপুৰ মহকুমাৰ ৰাজপথত এই প্ৰখৰ ৰ'দত ছাত্ৰ ছাত্ৰীসকলে আমি আন্দোলন কৰিব লগা হৈছোঁ যে আমাক শিক্ষক লাগে। আজি যি শিক্ষা বিভাগে যি বাহিৰে বাহিৰে ফুলজাৰি মাৰি ঘূৰি ফুৰিছে এটা কথা আমি স্পষ্টভাৱে দাবী জনাইছোঁ যে ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত যি অসমৰ শিক্ষা বিভাগ চলি আছে এই শিক্ষা বিভাগ বাহিৰে ৰংচং ভিতৰে কোৱা বাতৰি, কিন্তু এই শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ বিজ্ঞানসন্মত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ যে যিমান ডাঙৰ ডাঙৰ কথা কৈছে এইবিলাক পিছত ক'ব, প্ৰথমে অসমৰ যি পয়া লগা অৱস্থাত থকা প্ৰাথমিক শিক্ষা ব্যৱস্থাটো উন্নয়নৰ ব্যৱস্থা কৰক, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰক, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰক, চৰকাৰে গুণগত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক।